অসমীয়াৰ স্বৰবৰ্ণখন শিকিম। স্বৰবৰ্ণ আমাৰ 11টা আছে। ইয়াৰে প্ৰথমটো হ'ল অ। অ। আ। এয়া হ'ল আ। ৰস্বই। এয়া হ'ল ৰস্বই। দীৰ্ঘই। এয়া হ'ল দীৰ্ঘই। হ্ৰস্ব উ। এয়া হ'ল হ্ৰস্ব উ। দীৰ্ঘ ঊ। এয়া হ'ল দীৰ্ঘ ঊ। ঋ। এয়া হ'ল ঋ। এ। এয়া হ'ল এ। ঐ। এয়া হ'ল ঐ। ও। এয়া হ'ল ও। ঔ। এয়া হ'ল ঔ। ধন্যবাদ।